নমস্কাৰ বন্ধুসকল, আজিৰ সাধু হৈছে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। এসময়ত এখন গাঁৱত দুজন বন্ধু আছিল। এজনৰ নাম ৰাম আৰু আনজনৰ নাম ৰহিম। দুয়োজন বৰ নলেগলে লগা বন্ধু আছিল। এদিন ৰামে ৰহিমক বিচাৰি গৈছিল মুখত কিবা কৈ কৈ। ভাবিছো কৰবাত ফুৰিবলৈ যাওঁ। ক'ত যাওঁ তাকে ৰহিমৰ লগত কথাটো গৈ আলোচনা কৰোঁ। সিয়ে ভালকে ক'ব পাৰিব ক'ত যাওঁ ক'ত নাযাওঁ। ৰহিম ইয়াতে বহি আছে। ৰহিমে ৰামক দেখা পাই কয় যে, বন্ধু ৰাম, কি খবৰ? ক'ত যোৱা? বহুত দিন দেখা পোৱা নাই তোমাক। ভালনে তোমাৰ? ব'লা নহ'লে ক'ৰবাত ফুৰিবলৈ যাওঁ আজি। মই তোমাক সেইটো কাৰণে বিচাৰি আহিছিলোঁ। ময়ো ভাবিছোঁ আজি ক'ৰবাত ফুৰিবলৈ যাওঁ। ব'লা, আজি বহুত দিন হাবিৰ ফালে ফুৰিবলৈ যোৱা নাই। আজি নহ'লে হাবিৰ ফালে ফুৰিবলৈ যাওঁ। তাৰপিছত দুয়োজনে লাহে লাহে হাবিৰ ফালে ৰাস্তা ল'লে। দুয়োজনে নিজৰ ভাল বেয়া সুখৰ দুখৰ খবৰৰ কথা পাতি হাবিৰ ফালে বাট ধৰিলে আৰু এনেকৈয়ে দুয়োজন হাবিৰ ভিতৰত সোমালেগৈ। দুয়োজনে হাবিত সোমাই গৈ এটা বিশাল আকাৰৰ ভালুক দেখা পায় আৰু দুয়োজনে ভয় খাই উঠে ইফালে সিফালে চাবলৈ ধৰে আৰু লগে লগে ৰামে পলাবলৈ ধৰি গছত উঠিবলৈ ধৰে আৰু কয় যে, ৰহিম পলোৱা পলোৱা। ৰহিম বৰ বুদ্ধিয়ক আছিল আৰু ৰহিমে লগালগ মৰা মানুহৰ ভেকচন ধৰিলে। ভালুকটোৱে ৰহিমক শুঙি শুঙি লৈ গুচি গ'ল, কিয়নো ভালুকে মৰা মানুহ নাখায়। ভালুকটো আঁতৰি যোৱা গম পাই ৰহিম থিয় হৈ উঠে আৰু ৰামো গছৰ পৰা নামি আহি ৰহিমক সোধে, ৰহিম, ভালুকে তোমাক কাণে কাণে কি কৈ থৈ গ'ল? কোৱাচোন কোৱা, কি ক'লে? ময়ো শুনো তোমাক কাণে কাণে কিনো কথা কৈ থৈ গ'ল। ৰহিমে ইফালে মূৰ কৰি কয় যে, ৰাম, ভালুকে মোক কাণে কাণে ক'লে যে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু আৰু তোমাৰ নিচিনা বন্ধু থাকিলে নিজৰ অনিষ্ট হ'ব। সেইকাৰণে তোমাৰ পৰা আঁতৰত থকাই মোৰ ভাল হ'ব। এই বুলি কৈ ৰহিম ৰামৰ পৰা আঁতৰি যাবলৈ ধৰিলে। ৰহিমৰ কথা শুনি ৰামে লাজ পায় আৰু ৰহিমক প্ৰকৃত বন্ধু বুলি ভাবি সদায় সহায় কৰিবলৈ ধৰিলে। যদিহে আজিৰ সাধুটো ভাল লাগিলে তেনেহ'লে সাধু কথা চেনেলটো শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।